Hello everyone, welcome to Maths Plus. আমি কৰি আছিলোঁ আপোনালোকৰ আহিবলগীয়া কম্বাইন ৰিটেন টেষ্ট 2023 কাৰণে যি আপোনালোকৰ এক্সামটো হ'ব 2 এপ্ৰিলত আসাম পুলিচৰ ABUনিৰ এছআই ABUবিৰ এছআই ফৰেষ্টাৰৰ লগতে জেইলাৰৰ লগতে অন্য কিছুমান পদৰ বাবে আমাৰ কম্বাইন ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাৰ আমি কৰি আছিলোঁ মেথছৰ মক টেষ্ট অলৰেডি আমি 4টা মক টেষ্ট কমপ্লিট কৰিছোঁ ৰিজনিঙৰো আমি কোডিং ডিকোডিংখিনি কমপ্লিট কৰিছোঁ লগতে যোৱাকালি এটা লাইভ টেষ্ট লৈছিলোঁ আমি যদি সেইটো চোৱা নাই এইবিলাক ভিডিঅ চোৱা নাই চাই ল'ব সকলো ডেসক্ৰিপচনত দিয়া আছে লগতে এছআই এক্সাম 2022 মেথছ আৰু ৰিজনিঙৰ লগতে জিকেৰ সম্পূৰ্ণ কুৱেশ্যন সলভ কৰি দিয়া আছে সকলোখিনি আমাৰ চেনেলতে পাই যাব গোটেইখিনি চাই ল'ব আজি হ'ল মক টেষ্ট 5 তো আমি আজি মক টেষ্ট 5ত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিসকাস কৰিম আৰম্ভ কৰিছোঁ ভিডিঅ'টি লগতে যদিহে আপোনালোকে মেথছ আৰু ৰিজনিঙৰ প্ৰেক্টিছ পিডিএফসমূহ ল'ব বিচাৰে তেতিয়াহ'লে ডেসক্ৰিপচনত সকলোখিনি তথ্য দিয়া আছে তাৰ পৰা চাই কিনে লৈ ল'ব পাৰে এতিয়া আহিছো প্ৰথম কুৱেশ্যনটিত যোৱাকালি লাইভ টেষ্টত এটা কুৱেশ্যন কৰা হৈছিল ট্ৰিগোনোমেট্ৰি বেসড হাইট এণ্ড ডিসটেন্সৰ ওপৰত তো তেনেকুৱা কুৱেশ্যন বহুতে ক'লে যে হেনেকুৱা কুৱেশ্যন আৰু বুজাই দিব লাগে তাৰ কাৰণে তিনিটা তেনেকুৱা কুৱেশ্যন মই লৈছো তো এই তিনিটা কুৱেশ্যন মই বুজাই দিবলৈ চেষ্টা কৰিম আজি প্ৰথমতে লৈছো তিনিটা কুৱেশ্যন সেই কাৰণে কি দি আছে from a point P on the level ground the angle of elevation of the top of a tower is 30 degree তাৰমানে কৈছে মাটিৰ এটা পইণ্ট পি পৰা এটা টাৱাৰৰ ওপৰৰ যিটো অংশ আছে সেই অংশটোলৈ উঠন কোণ বা এংগল অফ এলিভেশনক আমি অসমীয়াত উঠন কোণ বুলি কওঁ উঠন কোণ হ'ল 30 ডিগ্ৰী আৰু কৈছে আমাক if the tower is 100√3 মিটাৰ হাই আকৌ কৈছে যদি সেই টাৱাৰটো আমাৰ 100√3 উচ্চতা হয় টাৱাৰটোৰ তেতিয়াহ'লে আমাক কি লাগে what is the distance of point P from the foot of the tower অৰ্থাৎ টাৱাৰটোৰ তলৰ পৰা P বিন্দুটোৰ দূৰত্ব কিমান হেইটো সুধিছে তো ডায়াগ্ৰাম আঁকি দিলে নিশ্চয় ভালকৈ বুজি পাব ফাৰ্স্ট স্টেটমেন্টত দিয়া আছিল আমাক from a point P on a level ground the angle of elevation of the top of a tower is 30 degree মানে এইটো ধৰিলো আমি টাৱাৰ এইটো ধৰিলো এইটো গ্ৰাউন্ড এইটো ধৰিলো P বিন্দু তো বাৰাই নেদু ইয়াতে এইটো ধৰিলো আমি P বিন্দু তো এই P বিন্দুৰ পৰা টাৱাৰটোৰ ওপৰলৈ এইটো পইণ্টলৈ উঠন কোণ বা এংগল অফ এলিভেশন কিমান 30 ডিগ্ৰী ঠিক আছে নেক্সট এটা 30 ডিগ্ৰী হোৱা নাই মই 30 ডিগ্ৰী কৰি দিছো অলপ কাৰণ দেখাত অলপ নিমিলে কুৱেশ্যনটো কৰাত আচ্ছা এইটো 30 ডিগ্ৰী হ'ব এবাৰ কি কৈছে if the tower is 100√3 মিটাৰ হাই অৰ্থাৎ এই টাৱাৰটোৰ উচ্চতা আমাক দিয়া আছে কিমান এইখিনি উচ্চতা দিয়া আছে 100√3 মিটাৰ হ'ল what is the distance of point P from the foot of the tower এই point P টোৰ ইয়াৰ পৰা এই টাৱাৰটোৰ তলৰ পৰা এইখিনি ডিসটেন্স কিমান আমাক হেইটো উলিয়াব দিছে তো এইখিনি ধৰিলো আমি x এতিয়া এইটো কি ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ হ'ব কাৰণ এইটো হতে 90 ডিগ্ৰী হ'ব তো ইয়াত আমি কি কৰিব পাৰো tan ৰ ল এপ্লাই কৰিব পাৰো tan 30 মানে কি হ'ব ইয়াত tan 30 ইকুৱেল টু হ'ব পাৰপেন্ডিকুলাৰ বাই বেস আকৌ কৈছিলো মই আগতে tan আলফা মানে হয় অসমীয়াত লিখি দিছো কৰ্ণ ডিভাইডেড বাই ভূমি তো ইয়াত tan আলফাৰ ভ্যালু কিমান আছে 30 ডিগ্ৰী আছে তো সেই কাৰণে আমি tan 30 লিখিছো tan 30 ইকুৱেল টু কৰ্ণ নহয় সৰি এটা লম্ব হ'ব লাগে লম্ব ইনটু বাই ভূমি তো লম্বডাল কিমান দীঘল আছে প্ৰথম আমি লিখি দিছো পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ ডাল কিমান 100√3 আৰু বেস কিমান x তো ইয়াৰ পৰা আমি উলিয়াব লাগে x ৰ মান এটা tan 30 মানে কি হয় যোৱাকালি কৈছো মই tan 30 মানে 1/√3 equal to 100√3 divided by x তো আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম x equal to কিমান পাম 100√3 into √3 তো ইয়াৰ পৰা আমি x ৰ ভ্যালু কি পাম 100√3 into √3 into √3 মানে কি হয় √3 দুটা আছে তো সেই কাৰণে √3 হোল স্কয়ার আকৌ √3 হোল স্কয়ার মানে 3 তাৰ মানে এইটো পাম into 3 equal to হ'ব 300 তো 300 মিটাৰ হ'ব আমাৰ কারেক্ট আনসার অপশনত 300 নাই হয়তো এইটো 300 হ'ব লাগিছিল তো 300 হ'ব আমাৰ কারেক্ট আনসার এইটো হ'ল কারেক্ট ঠিক আছে তাৰ পিছত আমি হিম নেক্সট ইয়াৰ পিছৰ কোৱেশ্যনত কি দি আছে এইটো কোৱেশ্যনত from a point P on a level ground the angle of elevation of the top of a tower is 30 degree তাৰমানে আমাক এইবাৰ দি আছে এইটো এটা টাৱাৰ এই টাৱাৰটোৰ অলপ সৰু হৈ গৈছে এইটো এটা টাৱাৰ এই টাৱাৰটোৰ কি কৈছে এটা পইণ্টৰ পৰা angle of elevation দিয়া আছে 30 ডিগ্ৰী মানে এইটো পইণ্ট P আৰু এইটো এংগল কিমান দিয়া আছে 30 ডিগ্ৰী
if the distance of point P from the foot of the tower is 510 meter মানে এই টাৱাৰটোৰ তলৰ পৰা এই পইণ্টটোলৈ point P টোলৈ distance দিয়া আছে আমাক 510 মিটাৰ তেতিয়াহলে সুধিছে then the height of the tower is তাৰমানে আমাক লাগে এই টাৱাৰটোৰ উচ্চতা কিমান সেইটো উলিয়াব লাগে ধৰি ললো এইটো আমি h হল এতিয়া আকৌ আগৰ দৰে আমি এপ্লাই কৰিম ইয়াত আকৌ লিখিম 1030 equal to বা এইটো এংগল যদিহে আমি 45 নালাগে ঠিকই আছে নহলে অপচন এটা আকৌ ভুল হৈ যাব 1030 equal to perpendicular by height by base perpendicular কিমান h base কিমান ইয়াত 510 ইয়াৰ পৰা 1030 মানে কি হয় 1 by root 3 equal to h by 510 ইয়াৰ পৰা আমি h ৰ মান উলিয়াব লাগে h root 3 equal to হ'ব 510 আৰু ইয়াৰ পৰা কি পাম h equal to 510 divided by root 3 এতিয়া যদি অপচনত চাও তো অপচনত এইটো অপচন কতো নাই তো তাৰ মানে আমি কি কৰিম অপচনত ডিভাইড হৈ থকা এটা অপচন নাই তাৰ মানে এই যেটো ডিভাইড হৈছে এইটো নোহা কৰিম এইটো নোহা কেনেকৈ কৰিম হৰ পৰিমেয়কৰণ আমি পাইছিলো স্কুলত তো এইটো হৰ পৰিমেয়কৰণ কৰিম কেনেকৈ কৰিব লাগে তলত যেটো অপৰিমেয় সংখ্যা আছে এইটোৰে তলতো পূৰণ কৰিব লাগে ওপৰতো পূৰণ কৰিব লাগে কাটা কাটি যে আকৌ আগৰটোই থাকে তো সেই কাৰণে আকৌ চেঞ্জ নহয় পূৰণ কৰিলে এতিয়া ইয়াৰ পৰা কি কৰিব পাৰি 510 root 3 আকৌ তলত root 3 into root 3 মানে কি কৈছিলো মই 3 হয় এতিয়া 3 ৰে এইটো কেনসেল যাব কেইবাৰ 17 3 গুণ 51 মানে 170 root 3 মিটাৰ হ'ব আমাৰ উলিয়াব লাগে ডিসটেন্স খিনি অপচন 2 হ'ল কারেক্ট आंसर হল তো বুজি পাইছেন এটা কোৱেশ্চন তেনেকৈ কৰিব লাগে নেক্সট আকৌ এটা এক্সাম্পল লৈছিলো এইটো হ'ল থাৰ্ড এক্সাম্পল তো কি দি আছে from the top of a 180 meter high building angle of depression of a point on the ground is observed to be 60 degree মানে এইবাৰ কোৱেশ্চনটোত কি দি আছে 180 মিটাৰ উচ্চতাৰ অট্টালিকা এটাৰ ওপৰৰ পৰা ধৰিলো এইটো আমাৰ অট্টালিকা আৰু ইয়াৰ উচ্চতা দি আছে 180 মিটাৰ ইয়াৰ ওপৰৰ পৰা এইটোৰ পৰা মাটিত থকা এটা বিন্দুৰ বিখন্ন কোণ মানে angle of depression বুলি কয় angle of depression মানে কি এইটো আমি ধৰিলো গ্ৰাউণ্ড এইটো গ্ৰাউণ্ড লেভেল তো এই গ্ৰাউণ্ড লেভেলৰ সমান্তৰালকৈ এইখিনি এডাল ৰেখা হ'ব হল এতিয়া এই পইণ্টৰ পৰা angle of depression কিমান দি আছে 60 ডিগ্ৰী দি আছে তো এইটো হ'ব আমাৰ angle of depression ইয়াত কোনটো হ'ব এইটো মানে মাটিৰ লেভেলৰ সমান্তৰালভাৱে যোনডাল ৰেখাৰ লগত যেটো কোণ কৰি থাকে সেইটো হল আমাৰ angle of depression এইটো আমাক দি আছে 60 ডিগ্ৰী এতিয়া আমি উলিয়াব লাগে distance of the point from the building এই পইণ্টৰ ডিসটেন্স এই বিল্ডিংটোৰ পৰা কিমান দূৰ এইখিনি দূৰত্ব আমি উলিয়াব লাগে তো কেনেকৈ উলিয়াম আগতে আমাক এংগলটো ইয়াত দিয়া আছিল এতিয়া ইয়াৰ এংগলটো নাজানো মানে কি ইয়াৰ পৰা উলিয়াব পাৰো কেনেকৈ পাৰো আমি স্কুলত কি শিকিছিলো দুডাল সমান্তৰাল ৰেখা আৰু এইডাল যদি ছেদক হয় তেতিয়াহলে এইটো এংগল আৰু এইটো এংগল সমান হয় কি সমান হয় কাৰণ ইহঁত দুটা একান্তৰ কোণ তো সেম এইটো আমি ইয়াত এপ্লাই কৰিলে আমি পাম এইডাল আৰু এইডাল সমান্তৰাল ৰেখা আৰু এইডাল যদি ছেদক হয় তেতিয়াহলে এইটো কোণ আৰু এইটো কোণ কি হ'ব একান্তৰ কোণ হ'ব আৰু মানে এইটো কোণৰ যেটো ভ্যালু তো এইটো কোণৰ ইয়াতে 60 ডিগ্ৰী হ'ব এতিয়া আমি এইটো এংগল পাই গলো আৰু এতিয়া এইটো এংগল পাই গলো মানে আমাৰ আনসাৰটো সলভ হৈ গল কোৱেশ্চনটো সলভ হৈ গল তো এতিয়া কি লিখিব পাৰো আমি এতিয়া লিখিব পাৰো tan 60 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাৰপেন্ডিকুলাৰ বাই বেস পাৰপেন্ডিকুলাৰ কিমান আছে ইয়াত 180 বেস কিমান আছে x tan 60 মানে আকৌ কি হয় √3 হয় এইকেইটা ভ্যালু লিখি লব যদিহে নাজানে tan 30 degree equal to 1 by √3 tan 45 degree equal to 1 and tan 60 degree equal to √3 এইকেইটাৰ পৰা এক্সামত কুৱেশ্চন আহিব হয় 30 দিব নহলে 45 দিব নহলে 60 ডিগ্ৰী দিব ইয়াৰে যিকোনো এটা দিব এতিয়া ইয়াৰ পৰা আমি পালো 180 by x ৰ মান লাগে তো x equal to কি হ'ব 180 by √3 এই অপচনত আকৌ আগৰ দৰে চাও 180 by √3 কত নাই তো এই কাৰণে আমি তলতো √3 ৰে পূৰণ কৰিলো ওপৰতো √3 ৰে পূৰণ কৰিলো কি হ'ব তলত কি হ'ব √3 3 হৈ যাব 3 ৰে 180 যাব 60 বাৰ তাৰমানে আমি আনসাৰটো পাম 60 মিটাৰ 60 অপচন 3 হ'ব আমাৰ কারেক্ট আনসাৰ হল তো যদিহে কোৱেশ্চনসমূহ বুজি পাইছে মই এটা এক্সাম্পল মানে কৰিব দিছো এটা এইটো আনসাৰটো কিমান হয় জনাই দিব ধৰিলো আমাক দিয়া আছে এটা টাৱাৰ এইটো আৰু এটা টাৱাৰ
এইটো টাৱাৰ ধৰি লও এইটো টাৱাৰ এইটো কি বিল্ডিং হল এইটো বিল্ডিং ঠিক আছে এতিয়া আমাক দিয়া আছে এইখিনি লেন্থ দিয়া আছে 200 এইখিনি লেন্থ দিয়া আছে 100 আকৌ আমাক কৈছে এই পইণ্টৰ পৰা এই পইণ্টলৈ angle of elevation কিমান 45 ডিগ্ৰী মানে এইটো angle কিমান 45 ডিগ্ৰী বুলি কৈছে তেতিয়া হলে উলিয়াব লাগে আমি এই বিল্ডিংটো এই টাৱাৰটোৰ পৰা কিমান দূৰত আছে অৰ্থাৎ এইখিনি ভ্যালু উলিয়াব লাগে আকৌ এইখিনি মানে কি হয় এইখিনি হয় মই বুজাই দিলো জাস্ট এনসাৰটো কলে হল মই আকৌ এবাৰ কোৱেশ্যনটো কৈছো মই এইটো এটা টাৱাৰ এই টাৱাৰটোৰ লেন্থ হল 200 মিটাৰ ইয়াৰ পৰা ইয়ালৈ 200 মিটাৰ আকৌ এইটো এটা বিল্ডিংটোৰ উচ্চতা হল 100 মিটাৰ হল এতিয়া আমাক কৈছে যে বিল্ডিংৰ ওপৰৰ পৰা টাৱাৰটোৰ একদম ওপৰলৈ কিমান ডিগ্ৰী কোণ কৰিছে 45 ডিগ্ৰী এইটোৰ পৰা 45 ডিগ্ৰী কোণ কৰি আছে তো আমি উলিয়াব লাগে বিল্ডিংটো টাৱাৰটোৰ পৰা কিমান দূৰত আছে অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ কিমান ডিসটেন্স সেইখিনি উলিয়াব লাগে তো উলাই দিব এনসাৰটো কমেন্ট বক্সত জনাই দিব ইয়াৰ পিছত আহিছো নেক্সট কোৱেশ্যনত কি দি আছে আমাক the current population of a city is 125,000,000 অৰ্থাৎ এখন চহৰৰ বৰ্তমান জনসংখ্যা দি আছে 1,25,000 if the population growth at the rate of 2% per year আৰু আমাক কৈছে population growth rate কিমান প্ৰত্যেক বছৰে 2% হাৰত বৃদ্ধি পাই আছে তেতিয়া হলে সুধিছে আমাক what will be the population of the city after 3 year বা 3 বছৰৰ পিছত চহৰখনৰ জনসংখ্যা কিমান হ'ব সেইটো সুধিছে ঠিক আছে এতিয়া যদিহে চহৰখনত 100টা মানুহ আছে আৰু তাৰ যদি 2% বৃদ্ধি হয় মানুহৰ সংখ্যা তেতিয়া হলে চহৰখনত নতুন জনসংখ্যা কিমান হ'ব 102টা হ'ব আৰু যদি ৰেশিও উলাও কিমানে ক্যান্সেল যায় 2 ৰে যায় 50 বাৰ আৰু ইয়াক যাব 51 টাইমছ তাৰ মানে মানুহ যদি 50টা থাকে 2% বৃদ্ধি হলে 51টা হৈ যায় এতিয়া কিমান বছৰ মূৰত সুধিছে আমাক 3 বছৰ তাৰ মানে আমি কি কৰিব লাগিব 125,000,000 into 51/50 এইটো কি কৰিব লাগে 3 বাৰ পূৰণ কৰিব লাগিব এইটো 3 বাৰ পূৰণ কৰিলে আমি এনসাৰটো পাম আৰু ৰেশিও মেথড কৰিলেহে একে হয় কাৰণ 50 পৰা 51 হল এক বছৰত আকৌ সেকেন্ড বছৰত আকৌ 50 পৰা 51 হ'ব আকৌ থাৰ্ড বছৰত 50 পৰা 51 হ'ব তাৰমানে ৰেশিওটো কি পাম 50 তিনিটা 50 into 50 into 50 ইয়াত লিখিব পাৰি 51 into 51 into 51 এতিয়া আমাক 50 into 50 into 50 মানে ইয়াৰ মান দিয়া আছে 125,000 আকৌ 50 তিনিটা পূৰণ কৰিলে কিমান পায় 5 5 গুণ 25 25 5 গুণ 125 আৰু ইয়াত কেইটা শূন্য আছে তিনিটা শূন্য আছে তো এইটোৰ মান এইটো দিয়া আছে আমাক তাৰ মানে 125,000 মানে 1,25,000 মানে 1,25,000 তাৰ মানে 1 ৰেশিও মানে কিমান 1 তেতিয়া হলে ইমান ৰেশিও মানে কিমান হ'ব 51 into 51 into 51 কৰিলে আমি যিমান আনসাৰ পাওঁ সেইটো হ'ব আমাৰ আনসাৰটো তো এনেকৈ কৰিব পাৰো অথবা আমি এনেকৈ কৰিব পাৰো 0 0 0 0 0 0 ক্যান্সেল তাৰ পিছত কি কৰিব পাৰি 5 5 গুণ 25 25 5 গুণ 125 আৰু এই 125 টো ক্যান্সেল তো আনসাৰটো হ'ব আমাৰ 51 into 51 into 51 এতিয়া এই তিনিটা পূৰণ কৰাৰ আগতে আমি যদি অপচন কেইটা চাও 5 ইউনিট ডিজিট আছে 5 2 1 6 তো 1 into 1 into 1 গোটেই কেইটা ইউনিট ডিজিট পূৰণ কৰিলে কি পাও 1 পাও তাৰ মানে আমাৰ আনসাৰটো হ'ব অপচন সি ডাইৰেক্ট ক'ব পাৰো হল গোটেইখিনি পূৰণ কৰাৰ প্ৰয়োজন নাই নেক্সট ইয়াৰ পিছত কোৱেশ্যন আহিছো কি দি আছে আমাক LCM of 32 and 40 equals to 9 less than the square of x মানে আমাক কৈছে LCM দি আছে 32 আৰু 40ৰ LCM তো উলাই লৈছো 32 আৰু 40ৰ LCM কিমান এৰে যায় 4 ৰে যায় 8 বাৰ 4 ৰে যায় 5 বাৰ সৰি 4 ৰে কেইবাৰ যাব 10 বাৰ যাব আকৌ যায় ইয়াক 2 ৰে 4 বাৰ 5 বাৰ তো LCM কিমান হ'ব 2 5 গুণ 10 আৰু 4 4 গুণ 16 16 গুণ 160 LCM হল এতিয়া আমাক কি কৈছে LCM of 32 and 40 তো 32 আৰু 40 LCM কিমান 160 equals to 9 less than the square of x এইটো কাৰ সমান 9 less than square of x x ৰ স্কয়াৰতকৈ কিমান কম বুলি কৈছে 9 কম তাৰ মানে ইয়াৰ লগত যদি আমি 9 যোগ কৰো কাৰ সমান পাম x ৰ স্কয়াৰৰ সমান পাম কাৰণ এটো 9 কম হৈ আছিল তো কম হৈ থকাৰ কাৰণে সমান কৰিবলৈ আমি কি কৰিম ইয়াৰ লগত 9 টো যোগ কৰিম তো x স্কয়াৰৰ ভ্যালু পালো আমি 169 তো ইয়াৰ পৰা আমাক কি লাগে ফাইন্ড দা ভ্যালু অফ x ৰ মান উলিয়াব লাগে x ইকুৱেল টু কিমান √169 আৰু ইয়াৰ মান কি হ'ব প্লাস মাইনাস 13 হয় হল প্লাস মাইনাস 13 হল এতিয়া ইয়াত যেহেতু মাইনাস নাই তো মাইনাসৰ কামই নাই ডাইৰেক্ট আমি 13 লিখিব পাৰো
তো 13 হ'ব আমাৰ অপচন আছে এইটো কারেক্ট आंसर ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে আমাক A table whose marked price is rupees 300 is sold at two successive discount of 20% and 10%. মানে আমাক দিয়া আছে এখন টেবুল যাৰ মার্ক প্রাইস অর্থাৎ তার চিহ্নিত মূল্য বা যেটো এমআরপি বুলি কও হেতু কিমান 300 টকা আৰু হেতু দুটা ডিসকাউন্ট দিয়া হয় তাত এটা হল 20% ডিসকাউন্ট আৰু আনটো হল 10% ডিসকাউন্ট দিয়া হৈছে if in addition a discount of 5% is offered on cash payment আৰু তাৰ উপৰিও 5% আৰু এটা ডিসকাউন্ট দিয়া হয় যদিহে আমি cash payment কৰো then the cash price for the table is অৰ্থাৎ যদিহে আমি cash পইচা দি কেনে টেবুলখন কিনো তেতিয়া হলে আমি কিমান টকা দিব লাগিব হেতু দিছিল এ তিনিটা ডিসকাউন্ট দি আছে প্ৰথমটো ডিসকাউন্ট হল 20% 20% মানে 1/5 তাৰ মানে 5 টকা আছিল এই টকা ডিসকাউন্ট দিলে 1 টকা ডিসকাউন্ট দিলে 4 টকাত বেছিব আকৌ 10% মানে 1/10 10 টকা আছিল 1 টকা ডিসকাউন্ট দিব মানে 9 টকাত বেছিব আকৌ 5% ডিসকাউন্ট দিছে 5% মানে কি হয় 5% equal to 5/100 এটো ক্যান্সেল কৰিলে কি পাও 1/20 পাও তাৰ মানে 20 টকা যদি হে আছিল কেই টকা ডিসকাউন্ট দিব 1 টকা ডিসকাউন্ট দিব বেছিব 19 টকাত ঠিক আছে এতিয়া এখিনি যদি আমি উলিয়াই চাও কিমান হ'ব 5 দুগুণ বা উলোৱাৰ আগতে আমি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো দুফালে যদি হে কাটা কাটি যায় কৰিব পাৰি এইটুক 4 ৰে যায় আৰু এইটুকু 4 ৰে কেইবাৰ যায় 5 বাৰ যায় আৰু বেলেগ আকৰে না যায় তাৰ মানে এইটো কি পাম 5 5 গুণ 25 25 দুগুণ 250 এই 250 ৰ মান আমি কিমান পাম 19 19 into 9 19 into 9 মানে কিমান হয় 190 1 কিমান হ'ব 9 9 গুণ 151 হ'ব 151 ঠিক আছে 51 হয় 71 171 এতিয়া 250 ৰেশিও মানে পালো 171 আকৌ আমাক কি দি আছে এই 250 ৰেশিও কাৰ সমান দি আছে 300 সমান এতিয়া 1 ৰেশিও মানে 300 divided by 250 আমাক লাগে 171 ৰেশিওৰ মান কিমান হ'ব 300 by 250 into 171 0 0 cancel 5 ৰে যাব 6 বাৰ 5 ৰে যাব 5 বাৰ তো ইনটু কৰিলে আমি কিমান পাম 6 গুণ 6 6 গুণ 42 আৰু হাতেৰ 4 6 গুণ 6 4 10 1026 divided by 5 5 ৰে আকৌ ক্যান্সেল কৰিলে এবাৰ যাব 5 দুগুণ 10 আৰু একবাৰ নাযায় 0 5 5 গুণ 25 এক বাকি ৰল 10 হল 5 দুগুণ 10 তাৰ মানে আমাৰ আনসাৰটো হ'ব 205.20 rupees 0 এটা লগাই দিছো কাৰণ এটো ইয়াতো আছে 205.20 rupees হল এতিয়া এখিনি নকৰি ডাইৰেক্ট কৰিব পাৰি এনেকৈ পাৰি আগৰ দৰে 300 into তিনিটা সাকসেসিভ ডিসকাউন্ট দিছে এটা হল 20% তো 20% ডিসকাউন্ট দিলে কিমান ৰেশিও হৈ যাব 4/5 ৰে ইনটু কৰিম আকৌ 10% ডিসকাউন্ট দিলে কৰিম 9/10 ৰে আকৌ 5% ডিসকাউন্ট দিলে কি কৰিম কিমান আছিল 1/20 আছিল তো 20 - 1 মানে 19/20 ৰে ইনটু কৰিম তো এইটুক যদি হে এইটো শূন্য ক্যান্সেল কৰো এই দুটা শূন্য ক্যান্সেল আৰু কি কৰিব পাৰি আৰু আকৌ ক্যান্সেল এইটো 2 ৰে যাব ইয়াক দুইবাৰ যাব ঠিক আছে আৰু বেলেগ আকৌ ক্যান্সেল নহয় তাৰ মানে তলত কি ৰল 5 ৰল ওপৰখিনি ইনটু কৰি কিনে 5 ৰে যদি ডিভাইড কৰো আমি হে একে আনসাৰটো পাম তো দুটা মেথডত কৰিব পাৰো ইয়াৰ পিছত আহিছো নেক্সট কোৱেশ্চনত কি দি আছে আমাক A and B can do a given piece of work in 8 days অৰ্থাৎ A 8 days অৰ্থাৎ A আৰু B দু মিলি কেনে কি কৰে 8 দিনত কাম এটা সম্পূৰ্ণ কৰে B and C can do the same work in 12 days B আৰু C দু মিলি কেনে কিমান দিনত কৰে কামটো 12 days ত কৰে ঠিক আছে ইয়ালে নেক্সট কি কৈছে A B and C complete A B and C completed in 6 days আকৌ আমাক কি কৈছে A B C A plus B plus C এই তিনিটাই মিলি কেনে কামটো কিমান দিনত কৰে 6 দিনত কৰে হল এতিয়া হৈছে number of days required to finish the work by A and C অৰ্থাৎ A আৰু C একেলগে কৰিবলৈ কামটো কৰিবলৈ কিমান দিন সময় লাগিব আমাক এইটো দিছে A আৰু C এতিয়া আমি উলিয়াই লব লাগিব হিহঁতৰ efficiency কিমান ইয়াৰ পৰা আমি কি জানো টোটেল ওয়াৰ্ক উলিয়াব পাৰো 8 12 আৰু 6 ইহঁতৰ এলসিএম কিমান হয় 24 8ৰ তাৰ মানে A আৰু B আমি efficiency পাম 24 divided by 8 মানে 3 B আৰু C efficiency হ'ব 24 divided by 12 2 তাৰ পিছত A plus B plus C efficiency কিমান 24 divided by 6 অৰ্থাৎ 4
এতিয়া আমাক কি লাগে a আৰু c কিমান নোট কৰিছে তাৰ মানে আমি এফিচিয়েন্সি উলাব লাগে a আৰু c তো ইয়াৰ পৰা যদি আমি a আৰু c এফিচিয়েন্সি উলাবলৈ চাও কোৰ পৰা কি উলাব পাৰিম আমি জানো a + b + c এফিচিয়েন্সি 4 আকৌ b + c এফিচিয়েন্সি কিমান 2 তো এই দুটা যদি মাইনাস কৰো এইটোৰ পৰা এইটো মাইনাস যদি কৰো কি হ'ব কেনসেল যাব এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব a + a কেনসেল যাব 4 - 2 কৰিলে কিমান পাম বুজি নাপাব পাৰে মই কৰি দিছো বাৰু তো এই দুটা যদি আমি মাইনাস কৰো কি পাম মাইনাস কৰিলে a + b + c - b - c = 4 - 2 plus b minus b plus b plus c minus c cancel a efficiency পালো 2 আকৌ আমাক c efficiency লাগে c efficiency কৰ পৰা উলিয়াম c efficiency উলাবলৈ a plus b plus c ৰ পৰা কি নোহা কৰিব লাগিব a আৰু b নোহা কৰিব লাগিব তাৰ মানে a plus b দি আছিল আমাক efficiency 3 আৰু a plus b plus c efficiency 4 তাৰ মানে a2 আৰু a2 যদি মাইনাস কৰো কি পাম minus a minus b equal to হ'ব 4 minus 3 a minus a plus b minus b cancel c ৰৈ গল c efficiency পালো 1 এতিয়া আমাক লাগে a plus c ৰ total efficiency কিমান 2 একে 3 a plus c efficiency পালো 3 আমাক লাগে a plus c কিমান দিনত কামটো কৰিব 24/3 equal to 8 দিনত a plus c কামটো সমাপ্ত কৰিব 8 দিন হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে আমাক the ratio of milk and water in two containers of 20 liters and 36 liters are in the ratio 3:7 and 7:5 respectively মানে আমাক কৈছে যে দুটা পাত্র আছে পাত্ৰত মিল্ক আৰু ওয়াটাৰৰ মিক্সাৰ আছে মিল্ক আৰু ওয়াটাৰৰ এটা পাত্ৰত আছে 20 লিটাৰ আৰু আনটো পাত্ৰত আছে 36 লিটাৰ তো ধৰি ললো এটো হল কন্টেইনাৰ 1 এটো হল কন্টেইনাৰ 2 ইয়াত আছে 20 লিটাৰ ইয়াত আছে 36 লিটাৰ কি আছে মিল্ক এন্ড ওয়াটাৰ আছে ইয়াতো আছে মিল্ক এন্ড ওয়াটাৰ তো প্ৰথমটোত কিমান ৰেশিও আছে মিল্ক এন্ড ওয়াটাৰ 3:7 ৰেশিও সেকেন্ডটোত আছে 7:5 ৰেশিও ঠিক আছে এতিয়া আমি কি কৰিব লাগে যদি টোটাল 20 লিটাৰ আছে মিল্ক 3 ৰেশিও আছে আৰু ওয়াটাৰ যদি 7 ৰেশিও আছে তো ইয়াৰ পৰা আমি ডাইৰেক্ট এমাউন্ট উলাই দিব পাৰো মিল্ক আৰু ওয়াটাৰ কিমান আছে তো 3 হাতে কিমান হয় 10 হয় এই 10 ৰ ভ্যালু কিমান দিছে 20 তাৰ মানে একৰ ভ্যালু হয় 2 তাৰ মানে মিল্ক আছে 6 লিটাৰ হল আৰু কি পাম ওয়াটাৰ কিমান পাম 14 লিটাৰ পালো টোটাল কিমান হল 20 এতিয়া ইয়াৰ পৰা আমি উলিয়াব পাৰো মিল্ক আৰু ওয়াটাৰৰ কোয়ান্টিটি এমাউন্ট তো হাতে পাশে কিমান হয় 12 তো এই 12 ৰ ভ্যালু 37 তো 12 ৰ ভ্যালু 37 হলে একৰ ভ্যালু হ'ব 3 তো গোটেই কিটাকে 3 ৰে পূৰণ কৰিম 7 3 গুণ 21 লিটাৰ আছে মিল্ক সেকেন্ড পাত্ৰত আৰু 3 5 গুণ 15 লিটাৰ আছে আমাৰ ওয়াটাৰ হল এতিয়া আমাক সুধিছে what will be the ratio of milk and water if the two containers are mixed together যদি আমি দুটা কন্টেইনাৰ মিক্স কৰি এটা পাত্ৰত ভৰাই দিও তেতিয়া হলে ইয়াত মিল্ক আৰু ওয়াটাৰ ৰেশিও কি হ'ব হেতু দিছে ইয়াত যদি মিল্ক আৰু ওয়াটাৰ আমি মিক্স কৰি দিও মিল্ক আগত কিমান আছিল প্ৰথম কন্টেইনাৰত আছিল মিল্ক 6 লিটাৰ সেকেন্ড কন্টেইনাৰত মিল্ক কিমান আছে 21 লিটাৰ প্ৰথম কন্টেইনাৰত ওয়াটাৰ আছিল 14 লিটাৰ সেকেন্ড কন্টেইনাৰত ওয়াটাৰ আছে 15 লিটাৰ তো টোটাল মিল্ক আৰু ওয়াটাৰ কিমান হ'ব 6 21 6 কিমান হয় 27 আৰু সেকেন্ড কন্টেইনাৰ সৰি মিক্স কৰাৰ পিছত ওয়াটাৰ কিমান থাকিব 29 তাৰ মানে ৰেশিও কিমান পালো কেনসেল হয় নেকি একো কেনসেল নহয় তাৰ মানে মিল্ক আৰু ওয়াটাৰৰ মিক্সাৰটোত ৰেশিও হল 27:29 অপচনত আছে 27:29 কারেক্ট आंसर হল নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে আমাক in proportion the product of the first and fourth term is 70 তাৰ মানে proportion মানে কি এতিয়া proportion হল এইটো a:b equal to নহয় এইটো c:d মানে a:b ৰ ভ্যালুটো যিমান c:d ৰ ভ্যালুটো তাৰ কি হয় সমতুল্য হয় তো ইয়াত আমাক কক দিয়া আছে এইটোক আমি কি বুলি কও ফার্স্ট proportion বুলি কও এইটোক সেকেন্ড proportion এইটোক থার্ড proportion এইটোক ফোর্থ proportion হল এতিয়া আমাক কৈছে in proportion the product of the first and fourth term is 70 তো এইটো পৰা আমি আকৌ কি লিখিব পাৰো a/b equal to লিখিব পাৰো c/d লিখিব পাৰো আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো a যদি ক্রস মাল্টিপ্লাই কৰো a into d equal to লিখিব পাৰো b into c এইখিনি পাৰো এতিয়া আমাক দিয়া আছিল প্ৰথম proportion আৰু 4 নম্বৰ proportionৰ ভ্যালু দিয়া আছিল 70 তাৰ মানে এইটো কি হয় ফার্স্ট proportion বুলি কৈছিলো d টো কিমান কৈছিলো 4 তাৰ মানে এইখিনিৰ ভ্যালু দিয়া আছে আমাক a into d মানে দিয়া আছে 70 and that of second and third term is 3.5x আৰু second proportion আৰু third proportionৰ ভ্যালু দিয়া আছে আমাক 3.5x এইটো আছিল second proportion এইটো third proportion ইয়াৰ মান দিয়া আছে
3.5x তাৰ পৰা আমি উলিয়াব লাগে x ৰ ভ্যালু একেবাৰে সিম্পল হৈ গল তো আমি x ৰ ভ্যালু কি পাম 70 divided by 3.5 এটা যদি তলত পইণ্টটো নোহা কৰো কি কৰিম 10 ৰে পূৰণ কৰি দিম 35 ওপৰত কি হ'ব 700 35 ৰে কেইবাৰ যাব 35 দুগুণ 70 আৰু এটা শূন্য লাগি যাব তাৰ মানে x ৰ ভ্যালু কিমান পালো আমি 20 তো 20 হ'ব আমাৰ কারেক্ট आंसर বুজি পালে নেক্সট ইয়াৰ পিছত কোৱেশ্চন দেখিছো কি দিয়া আছে আমাক Ruby bought 20 buttons for rupees 1 অৰ্থাৎ Ruby কি কৰিলে 20টা বুটন কিনিলে 1 টকাত How many buttons she must sell for rupees 1 in order to get a profit of 25%? আৰু যদি তাই এই বুটন কেইটা বেছি কিনে 25% প্ৰফিট লাভ কৰিব লাগে তেতিয়া হলে 1 টকাত কিমানটা বুটন বেচিলে তাৰ হিখিনি লাভ হ'ব আমাক হেইটো দিছে এটা 25% প্ৰফিট মানে কি মানে আমি 4 টকাত কিনি 25% নহয় 1/4 তো 4 টকাত কিনি 1 টকা লাভ ল'ব লাগিব মানে 4 টকাত কিনি 1 টকাত বেচিব লাগিব তো হেনেকুৱা কথা হৈছে এটো হল আমাৰ প্ৰাইচৰ ৰেশিও 4:5 মানে 4 টকাত কিনি 5 টকাত বেচিব লাগিব তেতিয়াহলে কোৱান্টিটি ৰেশিওটো কি হয় উল্টা হৈ যায় তাৰমানে প্ৰাইচৰ ৰেশিওটো 4:5 হলে কোৱান্টিটি হ'ব 5:4 মানে আগতে যদি হে 1 টকাত 5টা কিনিছিলো এবাৰ কেইটা কিনিব মানে কেইটা বেচিব লাগিব 4টা বেচিব লাগিব তেতিয়াহে আমাৰ 25% প্ৰফিট হ'ব তো এই যেটো 5 আছে এই 5 টো কি আগতে আমি যেটা কিনিছিলো তো এই 5 ৰ মান কিমান দিয়া আছে আমাক 20টা বুটন কিনিছো এই 5 ৰ মান 20 তাৰমানে 1 ৰেশিও মানে হ'ব 20/5 মানে 4 আৰু এবাৰ আমি কেইটা বেচিব লাগিব 4 ৰেশিও তো 4 ৰেশিও মানে কিমান 4 * 4 ইয়াৰ মান হ'ব 16 তাৰমানে এবাৰ আমি কেইটা বুটন বেচিব লাগিব 1 টকাত 16টা তেতিয়াহে আমাৰ কি হ'ব 25% প্ৰফিট হ'ব হল নেক্সট আকৌ ইয়াৰ পিছৰ কোৱেশ্চন দেখিছো কি দি আছে A person travels in a car for 600 km at an average speed of 50 km per hour মানে এজন ব্যক্তিয়ে কি কৰি আছে গাড়ীৰে ট্ৰেভেল কৰি আছে ইয়াৰ পৰা হি ইয়ালৈ যাব কৈছে যে 600 km গৈছে এভাৰেজ স্পিড হল 50 km per hour এইখিনি ধৰিলো আমি 600 km আৰু ইয়াত স্পিড হল তাৰ 50 km per hour নেক্সট আকৌ কৈছে 100 km at a speed of 100 km per hour আৰু এইখিনি ধৰিলো আমি 600 তলব বেছিকৈ ধৰিছো এটো এইখিনি টোটাল ডিসটেন্স এইখিনি ধৰিলো আমি 600 নেক্সট আকৌ দিয়া আছে 100 km এইখিনি ধৰিলো আমি 100 km ইমান মান ধৰি লৈছো এটো 100 km এইখিনি যাওতে তাৰ স্পিড কিমান 100 km per hour এইখিনি স্পিড হল 100 km per hour next কৈছে and finally reaches his destination by traveling 50 km at a speed of 25 km per hour আৰু আকৌ কৈছে যে এই যিখিনি ডিসটেন্স বাকি ৰল এইখিনি হি ট্ৰেভেল কৰে এইখিনি কিমান ডিসটেন্স 50 km আৰু এইখিনি ট্ৰেভেল কৰোতে তাৰ স্পিড হল 25 km per hour তেতিয়াহলে সুধিছে আমাক ডিটাৰমাইন দা এভাৰেজ স্পিড ফৰ দা হোল জাৰ্নি তো ইয়াৰ পৰা ইয়ালৈ যাওতে তাৰ এভাৰেজ স্পিড কিমান হেতু সুধিছে তাৰ কাৰণে কি কৰিম তাৰ কাৰণে আমি এভাৰেজ স্পিডৰ কাৰণে আকৌ কৈছো যোৱাকালি কৈছিলো এভাৰেজ স্পিডৰ কাৰণে আমি জানিব লাগিব টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম ইয়াত টাইমৰ কথা কতো নাই তো টাইমখিনি আমি উলাই লম তো প্ৰথম যদি আমি ইয়াৰ পৰা ইয়ালৈ কনসিডাৰ কৰো কিমান ডিসটেন্স গৈছে 600 km টাইম হ'ব ডিসটেন্স ডিভাইডেড বাই স্পিড কিমান আছিল 50 তো টাইম কিমান পাম ইয়াত 6 গুণ 30 নহয় 5 ৰে কেইবাৰ যাব সঠিক 12 বাৰ যাব তাৰ মানে 120 নহয় 12 হ'ব 12 আৱাৰ হ'ব এটো 12 আৱাৰ সময় লব ইয়াৰ পৰা ইয়ালৈ যাওতে নেক্সট এটো হল t1 এটো t2 ললো ইয়াৰ পৰা এইখিনি লৈ ডিসটেন্স কিমান 100 km স্পিড কিমান 100 km per hour তো সময় লব 1 আৱাৰ t3 অৰ্থাৎ এইখিনি পৰা এইখিনি লৈ ডিসটেন্স কিমান 50 স্পিড 25 সময় কিমান লব 2 আৱাৰ এটা টোটাল ডিসটেন্স আমি লাগে টোটাল ডিসটেন্স কিমান প্ৰথম 600 প্লাস নেক্সট আকৌ 100 প্লাস নেক্সট কিমান গৈছে 50 তো টোটাল ডিসটেন্স হল 750 আকৌ টোটাল টাইম কিমান হ'ব 12 13 14 15 টোটাল সময় হ'ব 15 ঘণ্টা তেতিয়াহলে আমি এভাৰেজ স্পিড উলিয়াব পাৰো কিমান হ'ব এভাৰেজ স্পিড কিমান হ'ব টোটাল ডিসটেন্স 750 ডিভাইডেড বাই টোটাল টাইম কিমান 15 তো ক্যান্সেল কৰিলে 15 ৰে যাব 15 5 গুণ 75 50 তো 50 km per hour হল মানুহজনৰ
এভাৰেজ স্পীড হল বুজি পাইছে কিবা ডাউট থাকিলে সুধিব কমেন্ট বক্সত নেক্সট ইয়াৰ পিছত আহিছো আমি নেক্সট কোৱেশ্চনত কি দি আছে আমাৰ এইটো কোৱেশ্চনত the radius of a cone is 5 cm অৰ্থাৎ এটা কোণ এতিয়া কি কোণ মানে হয় শংকু তো এইটোক আমি কোণ বুলি কওঁ জন্মদিনত পিন্ধা মূৰত পিন্ধা টুপিটো এইটো কোণ এইটো ইয়াৰ ৰেডিয়াস দি আছে 5 cm তো এইটো অলপ ভালকৈ আঁকিছো ইয়াৰ ৰেডিয়াস দি আছে 5 cm ৰেডিয়াস মানে কি ইয়াৰ ঠিক সমাজৰ পৰা ইয়াৰ এটা সাইডলৈ যিমান দূৰত্ব এইটো হল ৰেডিয়াস এখিনি দি আছে আমাক 5 cm and its slant height is 16 cm এটা slant height মানে কি slant height মানে হল এনে হাইট বুলি ক'লে নরমালি আমি কি বুজো ইয়াৰ পৰা ইয়ালৈ যিখিনি হাইট সেইখিনি কি বুলি বুজো আমি হাইট বুলি বুজো কিন্তু slant height বুলি ক'লে এইটো নহয় slant height মানে এইটো হেলনীয়া উচ্চতা এইটোক আমি কি বুলি কওঁ slant height বা অসমীয়াত হেলনীয়া উচ্চতা বুলি কওঁ এইখিনি আমাক দিয়া কিমান আছে 16 সেন্টিমিটাৰ দিয়া আছে এইটো হাইটৰ লগত আমি ভুল নুবুজিব এইটো হাইট নহয় এইটো হল slant height মানে হেলনীয়া উচ্চতা এইটো হেলনীয়া উচ্চতা এইখিনি আমাক দিছে 16 সেন্টিমিটাৰ হল এতিয়া আমাক লাগে ইটস টোটাল সাৰফেস এৰিয়া কিমান হ'ব সেইটো লাগে এটা কোণৰ ক্ষেত্ৰত কেইটামান ফৰ্মুলা আছে যদিহে নাজানে লিখি লব কোণৰ কেইটামান ফৰ্মুলা প্ৰথম ফৰ্মুলা দিলে ভলিউম তলত লিখিব কোণ ভলিউম কোণৰ ভলিউম কি হয় একদম ইজি এইটো 1/3 পাই r স্কয়াৰ h ইয়াত h টো এইটো h নহয় ইয়াত h টো কি হ'ব h ৰ মান হ'ব এইটো পইণ্টৰ পৰা ইয়ালৈ যিমান উচ্চতা সেইটো হল h ইয়াত h টো হল এতিয়া ভলিউম পালো আমি নেক্সট আমি জানিব লাগিব কাৰ্ভ সাৰফেস এৰিয়া মানে বক্ৰপৃষ্ঠকালি এতিয়া বক্ৰপৃষ্ঠ কোনখন আছে এইখন যি পৃষ্ঠ ইয়াৰ বক্ৰপৃষ্ঠ বুলি কয় এইখন মানে ঘূৰণীয়া যিটো পৃষ্ঠ সেইটো বক্ৰপৃষ্ঠকালি তো কোণৰ বক্ৰপৃষ্ঠকালি কিমান হয় পাই r l এতিয়া l টো কি ইয়াত এই l টো বেলেগ একো নহয় slant height আমি কি বুলি কওঁ l বুলি কওঁ তো ইয়াত l ৰ মান কি হ'ব 16 হ'ব ঠিক আছে আমাক কিন্তু কাৰ্ভ সাৰফেস এৰিয়া সোধা নাই আমাক কৰিছে টোটাল সাৰফেস এৰিয়া তো টোটাল সাৰফেস এৰিয়া কিমান হয় টোটাল সাৰফেস এৰিয়া মানে কি কোণৰ সাৰফেস কেইখন আছে দুখন আছে এখন হলে এই বক্ৰপৃষ্ঠখন আৰু আনখন হল তলত যিখন সমতল এইখন তো দুখন পৃষ্ঠ আছে তো টোটাল সাৰফেস এৰিয়া হ'ব কাৰ্ভ সাৰফেস এৰিয়া প্লাস এৰিয়া অফ দা বেস ঠিক আছে এতিয়া কাৰ্ভ সাৰফেস এৰিয়া আমি কিমান পাইছিলো পাই r l এতিয়া এৰিয়া অফ দা বেস কিমান এই বেসখন কি হয় কোণ এটাৰ বেসখন কি হয় এটা বৃত্তাকাৰ নহয় নেকি কোণ এটাৰ বেসটো মানে ভূমিটো কি হয় এটা বৃত্তাকাৰ পথ হয় তো বৃত্তটোৰ কালি কিমান বৃত্তৰ কালিৰ ফৰ্মুলা পাই r স্কয়াৰ ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কমন লব পাৰো পাই r কমন লব পাৰো l প্লাস r তাৰ মানে কোণৰ টোটাল সাৰফেস এৰিয়া কিমান হয় পাই r l প্লাস r এইটো ফৰ্মুলা একদম ইম্পৰ্টেন্ট মনত ৰাখিব আমাক কোৱেশ্চনটো আনসাৰ উলাওতে আমাক কি লাগে টোটাল সাৰফেস এৰিয়া লাগে তো এইটো আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব ঠিক আছে তো আমি উলিয়াই দিছো টোটাল সাৰফেস এৰিয়া কিমান হ'ব কোণৰ ফৰ্মুলাটো আছিল পাই r পাই মানে কিমান 22/7 r মানে কিমান দি আছে 5 দি আছে l প্লাস r মানে কিমান আছে ইয়াত 16 প্লাস r মানে কিমান 5 22/7 into 5 into 16 plus 5 মানে 21 হাতেৰে যাব 21ক 3 বাৰ তো কিমান হ'ব আমাৰ আনসাৰটো 22 5 গুণ 110 into 3 তো 330 হ'ব আমাৰ এইটো হ'ব আমাৰ কারেক্ট আনসার তো 330 সেন্টিমিটার স্কয়ার কারেক্ট আনসার ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত দুটা কোৱেশ্চন আছে কি দি আছে এইটো কোৱেশ্চনত A bought a laptop from B for rupees 1,12,500 তাৰ মানে A কি কৰিলে B ৰ পৰা এটা ল্যাপটপ কিনিলে B টো ইয়াত লিখিছো B ৰ পৰা A এটা ল্যাপটপ কিনিছে কিমান টকাত কিনিছে 1,12,500 1,20,500 কিনিছে ঠিক আছে B earned a profit of 25% on the laptop আৰু এই প্ৰসেসটোত B ৰ কিমান টকা লাভ হ'ল 25% লাভ হ'ল B C sold the laptop to B at a gain of 20% আকৌ B ৰ ল্যাপটপটো নিজৰ ল্যাপটপ নাছিল B আকৌ কি কৰিছে C ৰ পৰা কিনিছে C ল্যাপটপটো বেচিছে B তাত তাৰমানে C নামৰ মানুহটোৱে আকৌ B তাত ল্যাপটপ বেচিছিল C sold the laptop to B C B তাত বেচিছিল at a gain of 20% তাৰমানে ইউ এনে বেচা নাই এৰো লাভত হৈছে মানে 20% লাভ কৰি কেনে বেচিছে তেতিয়াহলে আমাক লাগে how much did she paid to buy the laptop তাৰ মানে
সি কিমান টকা পে কৰিছিল ল্যাপটপটো কিনিবলৈ সেইটো উলিয়াব লাগে ঠিক আছে তাৰমানে এইটো আমি এনেকুৱা টাইপৰ বুলি ভাবিব পাৰো যদিহে এইটোৰ দাম 100 টকা হয় 100 টকা হয় যদিহে তেতিয়াহলে কি কৰিছে 100 টকা মানে ধৰিলো আমি সি কিমান টকাত কিনিছে 100 টকাত কিনিছে এতিয়া সি 100 টকাত কিনি 20% লাভত বেচিব লাগিলে বিত্তাত কিমান টকাত বেচিব 100 টকাত 20 টকা লাভ হলে 120 টকাত বেচিব এতিয়া 120 টকাত বি ল্যাপটপটো সিৰ পৰা কিনিলে হল তাৰমানে এতিয়া যদি সেই 120 টকাটোত আকৌ বি 25% লাভ লৈ কিনে এটাত বেচিব লাগে কিমান টকাত বেচিব ল্যাপটপটোৰ দাম আছিল মানে বি কিনিছিল 120 টকাত কি লাভ কিমান ল'ব 25% ল'ব তো 25% লাভ মানে ফ্ৰেকশনেল ভ্যালু কিমান 25% মানে 1/4 লাভ যেহেতু তো 5/4 চাৰিৰে কিমান যাব 30 3 5 গুণ 15 হল মানে বি এইটা ল্যাপটপটো বেচিব 150 টকাত ঠিক আছে ইয়ালে এতিয়া এই 150 এর ভ্যালু আমাক দিয়ে কিমান আছে এই 150 এর ভ্যালু দিয়া আছে 1,12,500 এতিয়া আমি ইয়াৰ ভ্যালু উলিয়াব লাগে 1 ৰেশিওৰ মান কিমান হেতু উলিয়াব লাগে তো 1 ৰেশিও কিমান হ'ব ইয়াৰ পৰা 15 ৰে কেইবাৰ যায় 15 ৰে 15 সেগুণ 90 15 7 গুণ 105 105 হলে কিমান ৰব 7 ৰল 75 হল 15 5 গুণ 75 0 1 ৰেশিও মানে হল 750 আমাক খুদিছে হাউ মাচ ডিড সি পে টু বাই দ্য ল্যাপটপ অৰ্থাৎ সি কিমান টকা দি ল্যাপটপ কিনিছিল ধৰি কিমান লৈছিল আমি 100 ৰেশিও তাৰমানে আমি 100 ৰেশিওৰ মান উলিয়াব লাগে কিমান হ'ব 75000 অৰ্থাৎ 75000 অৰ্থাৎ বি এই সি কিমান টকাত ল্যাপটপটো কিনিছিল 75000 টকাত অপশন 4 আছে 75000 এইটো হল কারেক্ট আনসার তো ইয়াৰ পৰা বিৰ মান খুজিব পাৰে বিৰ যদি হদে বি কি টকাত ল্যাপটপটো কিনিছিল তো আমি 120 ৰেশিওৰ মান উলিয়াব লাগিব তো যি হদে আমি উলিয়াই লব পাৰিম ঠিক আছে নেক্সট আহিছো আজি লাষ্ট কোৱেশ্চনটো কি দিয়া আছে if a shopkeeper mixes two types of rice এতিয়া স্পেস এটা লাগে এটো বি না লাগে rice worth rupees 80 per kg and 95 per kg in the ratio 2:3 অৰ্থাৎ এজন শ্বপকিপাৰে কি কৰিলে দুটা টাইপৰ ৰাইস আছে মানে দোকানী এজনৰ তাত দুটা টাইপৰ ৰাইস আছে চাউল আছে এটাৰ দাম হল 80 rupees per kg আৰু আনটোৰ দাম হল 95 per kg কি কৰিলে দুটা ৰাইস কি মিক্স কৰি দিলে ইয়াত মিক্স কৰি দিলে কিমান ৰেশিওত মিক্স কৰি দিলে 80 টকা যেটো দাম আছিল হেইটোৰ হেইটো যদি 2 কেজি দিয়ে তেতিয়া হলে যেটোৰ দাম 95 আছিল হেইটোৰ হে কি কেজি দিব 3 কেজি দিব বুজি পাইছে মানে 80 টকাৰ দামটোৰ হে কি কেজি দিব 2 কেজি দিব তেতিয়া হলে 95 টকা যেটো দাম আছে হেইটোৰ হে 3 কেজি মিক্স কৰি দি ইয়াত মিক্সাৰ এটা বনাই ললে ৰাইসৰ তেতিয়া হলে এই ৰাইসৰ মিক্সাৰটোৰ প্ৰাইস কিমান হ'ব হেইটো সুধিছে আমাক যেটো আমাৰ এভাৰেজ প্ৰাইস হ'ব এই মিক্সাৰটো হেইটো কিমান হ'ব আমাক হেইটো উলিয়াব দিছে আমি উলিয়াব লাগে কি what is the average cp of the mixer তো মিক্সাৰটোৰ আমি এভাৰেজ কষ্ট প্ৰাইস কিমান হ'ব হেইটো উলিয়াব লাগে ঠিক আছে তো কেনেকৈ উলিয়াম দুটা মেথড আছে প্ৰথম মেথডটো কি দিয়া আছে মানে কৰি দিছো প্ৰথম মেথডটো 80 কেজি সৰি 80 টকা দামৰ কি বেচিছিল ৰাইস তো 80 কেজি দামৰ কিমান কেজি ৰাইস বেচিছে 2 কেজি তো এভাৰেজ প্ৰাইস কি হ'ব ইয়াত এভাৰেজ প্ৰাইসৰ ফৰ্মুলা কি হ'ব total price divided by total quantity এটো কৰিলে আমি কি পাম এভাৰেজ প্ৰাইস পাম তো হেখিনি মই উলাব গৈ আছো প্ৰথমতে মই উলিয়াম total price তাৰ পিছত উলাম total quantity তো 80 কেজি সৰি 80 টকা দামৰ 2 কেজি মিক্স কৰিছে হি আৰু কি কৰিছে 95 টকা দামৰ কে কেজি মিক্স কৰিব 3 কেজি মিক্স কৰিব তেতিয়া হলে total দাম কিমান হ'ব 80 টকাৰ 2 কেজি হলে 160 টকা 95 টকাৰ 3 কেজি কিমান 9 3 27 আৰু 15 তো 285 হ'ব 285 rupees তো total price কিমান হ'ব গোটেইখিনি চাউলৰ 160 আৰু 285 445 rupees তাৰমানে গোটেই মিক্সাৰ খিনিৰ প্ৰাইস হল 445 টকা total quantity কিমান ইয়াৰ আছিল মানে 80 টকা দামৰ খিনিৰ আছিল 2 কেজি আৰু 95 টকা দামৰ খিনি আছিল 3 কেজি total কেই কেজি আছে 5 কেজি তেতিয়া হলে আমি ইয়াৰ পৰা এভাৰেজ প্ৰাইস উলিয়াব পাৰো কিমান total price হল 445 divided by total quantity divide কৰিলে কিমান হৈ যাব 8 5 গুণ 40 4 বাকি ৰল 4 বাকি ৰলে আকৌ 45 8 9 গুণ 45 কেজি rupees per কেজি তো 89 rupees per কেজি হ'ব আমাৰ आंसर ঠিক আছে এইটো হল ফাৰ্স্ট মেথড তো সেকেন্ড মেথড এটা আছে হেতু মেথড অফ এলিগেশন বুলি কও তো মেথড অফ এলিগেশন মতে কি হয় এই দুটা প্ৰাইসৰ আমাক কি লাগে এভাৰেজ লাগে তো এভাৰেজটো কি হ'ব ইহত দুটা মাজত থাকিব নিশ্চয় গৈ এভাৰেজ সদায় কি হয় সংখ্যাৰ দুটা মাজত থাকে এতিয়া আমি ইয়াত এনেকুৱা এটা সংখ্যা উলিয়াব লাগে
যি নেকি ইহঁতৰ এভাৰেজ তাৰ কাৰণে আমি প্ৰথমতে কি জানিব লাগিব এই দুটা সংখ্যাৰ মাজত ডিফাৰেন্স কিমান 15 দুটা সংখ্যাৰ মাজত 80 আৰু 85 95 ৰ মাজত ডিফাৰেন্স কিমান 15 এতিয়া আমি এই ৰেশিও দুটাৰ সাম কিমান 5 তো 5 ৰেশিও মানে আমি 15 পাতিম তো 1 ৰেশিও মানে আমি পালো 3 এতিয়া আমি কি কৰিব লাগিব এই ৰেশিও কিটাৰ সামটো আমি 15 ত পৰিৱৰ্তন কৰিব লাগে তো পৰিৱৰ্তন কৰাৰ কাৰণে আমি এইখিনি কৰি আছো তো আমি কি কৰিছো প্ৰথমতে ৰেশিও কিটা প্লাস কৰিছো 5 ৰেশিও মানে 15 15 কিয় পাতিছো কাৰণ ইহঁত দুটা ডিফাৰেন্স 15 আছিল তেল 1 ৰেশিও মানে 3 পালো তো এইটো কি হ'ব 2 into 3 মানে 6 এইটো 3 into 3 মানে 9 তো 9 plus 6 কৰিলে আমি কি হ'ব 15 তাৰ মানে যি দুটা ৰেশিও পাম আমি এই দুটা ৰেশিওৰ আমি যোগফলটো আমি এই সংখ্যা দুটা ডিফাৰেন্সৰ সমান পাব লাগে তো পাই গলো এতিয়া আমি ইয়াত এনেকুৱা এটা সংখ্যা হ'ব লাগে ইয়াৰ লগত যাক এইটো যোগ বিয়োগ কৰিলে আমি কি পাও এইটো পাও মানে 9 পাও 3 টো আৰু 3 আৰু 2 টোতে চাব নালাগে ভাবিলো এবাৰ কি আছে 9 আৰু 6 আছে তাৰ মানে কি কলো মই ইয়াত এনেকুৱা এটা সংখ্যা হ'ব লাগে যাৰ লগত 80 টো প্লাস মাইনাস কৰিলে কি পাম আমি 9 পাম আৰু সেই একেটা সংখ্যা 95 ৰ লগত যোগ বিয়োগ কৰিলে কি পাব লাগিব 6 পাব লাগিব তো সংখ্যাটো কি হ'ব এটা যদিহে আমি ধৰি লও সংখ্যাটো কি হ'ব 80 আৰু 95 ৰ মাজত থাকিব তাৰ মানে 80 সৰি এই সংখ্যাটোৰ পৰা 80 টো মাইনাস কৰিলে কি পাব লাগে 9 পাব লাগে তাৰ মানে আমি ইয়াত কি পাতিম 89 পাতিম 89 ৰ পৰা 80 মাইনাস কৰিলে কি পাম 9 পাম আকৌ 89 ৰ পৰা 95 মাইনাস কৰিলে কি পাম 6 পাম তাৰ মানে মিলি গল তো আমাৰ আনসাৰটো কি হ'ব 89 তো 89 মই কেনেকৈ গম পালো বা ডাইৰেক্ট কেনেকৈ পাতিলো তাৰ কাৰণে আমি কি কৰিব লাগে যেটো সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোৰ লগত তাৰ অপোজিটত মানে এইটো লাইনত যেটো নাম্বাৰ থাকে সেইটো যোগ কৰিব লাগে তো যোগ কৰিলে কিমান পাও 89 তো 89 যদি পাতি দিও এইখিনি অটোমেটিক্যালি মিলি যায় মানে 89 plus 6 কৰিলে আকৌ 95 অলৰেডি হৈ যায় তাৰ মানে 89 rupees per kg হয় আমাৰ মিক্সাৰখিনি বা মিক্স কৰা চাউলখিনিৰ দাম হ'ব আমাৰ এইটো তো এইটো মেথড যদি বুজি নাপায় এইটো ট্ৰাই কৰিব এইটো একেবাৰে সিম্পল স্কুলত শিকা মেথড ঠিক আছে তো আজিলৈ মানে আছিল ভিডিওটো ভাল পালে লাইক কৰিব আকৌ আমি মক টেষ্ট 6 7 কৰি যাম এনেকৈ এক্সাম নোহালৈকে তো ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ